আছে নিশ্চয় আৰু ময়ো ভালে আছো দিয়ক আজি এতিয়া ৰাতিপুৱাই যাব ওলাইছো মই নাৰেংগীৰ বন্দা আৰু বন্দাত মানে নতুন এখন মেগা সিৰিয়েলৰ শুটিং হৈ আছে মানে সিৰিয়েলখন চলিয়ে আছে এনকে চলি আছে এখন সিৰিয়েল স্পন্দন বুলি এতিয়া নতুন এটা চেনেল খুলিছে এনকে এই স্পন্দন চেনেলটো দি আছে বিন্দাস কলনী বুলি এখন খুব ধুনীয়া এখন সিৰিয়েল মানে কমেডি টাইপ আৰু কমেডি মানে গুটেখিনি আছে আৰু বহুত ডাঙৰ একদম অসমীয়া অভিনেতা অভিনেত্ৰী আছে গতিকে ময়ো তাতে সুযোগ এটা পাইছো আৰু আজি মই গৈ আছো এতিয়া শুটিঙত আৰু তাতে কি হয় আৰু কেনেকৈ কি হয় তাতে শুটিংটো বেলেগ হ'ব না আমাৰ শুটিঙতকৈ সম্পূৰ্ণ বেলেগ হ'ব গতিকে আপোনালোকক সব দেখুৱাম যিমান পাৰো গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো গাইজ আহি পালো দিয়ক য'ত আমাৰ শুটিং হ'ব আৰু পিছফালে যে দেখা পাইছে এই ঘৰটোতে মানে শুটিং হয় আৰু হৈ আছে আৰু এইখন চাওক এইখন গাড়ী এইখনত মানে শুটিঙৰ মানুহবিলাক আহে এনকে টিভিৰ গাড়ী এখন গাড়ীত সব শুটিঙৰ মানুহ আহে বাকী নিজে আহে আৰু যোনে পাৰে আৰু এই ঘৰটোতে মানে হৈ আছে আৰু এতিয়া যাই আছোঁ ৰ'ব পৰিৱেশটো চাওক ইমান ধুনীয়া পৰিৱেশ গোটেই গছ গছনিৰে একদম ভৰপূৰ পৰিৱেশ আৰু ইয়াত মই আহি আছোঁ আৰু দেখুৱাই আছোঁ ৰ'ব আপোনালোকক মই কোন আছে শ্বুটিঙত কোন আহিছে আৰু কি হ'ব মই আপোনালোকক চব দেখুৱাম একদম পৰিৱেশটো এবাৰ চাই লওক কি ধুনীয়া এইবিলাক গোটেই শ্বুটিঙৰে ঘৰ আৰু এইফালে এতিয়া মেকআপ কৰি আছে এয়া মামা এইজন হৈছে মামা এয়া চেনী চম্পাৰ শ্বুটিঙত দেখিছিলে মই আগতেও লগ পাইছোঁ মামাক চেনী চম্পাৰ শ্বুটিঙত আৰু মামা কওক কিবা শুভেচ্ছা থাকিল আমি কৰি আছোঁ চিৰিয়েলখন চাব সকলোৱে চেনেলৰ নাম চিৰিয়েলৰ নাম কওক বিন্দাস কলনী ছায়াও কৰিছে সুন্দৰ আপোনালোকে চাব আৰু এইফালে এয়া আছে নিখিল একদম ধুনীয়া নিখিলৰ চুলি কোচা বহুত ধুনীয়া হয় আৰু নিখিলেই ইয়াতে মেকআপ কৰে এয়া নিখিলৰ মেকআপৰ যোগাৰ পূৰা একদম জোৰদাৰ মেকআপ হৈ আছে আৰু ৰ'ব আপোনালোকক দেখাই আছোঁ এয়া আমাৰ ডাইৰেক্টৰ ছাৰ কিবা কৈ দিয়ক চিৰিয়েলখনৰ বিষয়ে চিৰিয়েলখন চলি আছে বিন্দাস কলনী অলৰেডি আমাৰ 9টা এপিছড হৈ গ'ল মানুহে লাহে আদৰিব লৈছে আপোনালোকে চাব বৰ্তমান টাটা প্লে SCC আৰু GTPLত আহি আছে খুব কম দিনৰ ভিতৰতে এয়াৰটেল জিঅ' এইবোৰত আহি যাব চাব মৰম দিব বিন্দাস কলনী আৰু এইফালে দাদা আছে নমস্কাৰ আৰু এইফালে চব বহি আছে আৰু এজনী পেহী ঠিকে আছে চাবা তোমালোকে আমাৰ আশীৰ্বাদ আছে তোমালোকেও আমাক আশীৰ্বাদ কৰিবা চিৰিয়েলখনৰ কাৰণে চিৰিয়েলখন চলক আৰু এইফালে একদম আহিয়ে ব্ৰেকফাষ্ট ৰেডি কৰি আছে কল আছে ব্ৰেড আছে লাল চাহ আৰু বাটাৰ চাটাৰ বিস্কুট চব আছে আৰু দাদাহঁতে পূৰা ৰেডি কৰি আছে আৰু এয়া চাওক পৰিৱেশটো এতিয়া খাই বৈ চব ৰেডি হৈ কিনে ওলাব আৰু গাইজ এয়া চাওক আপোনালোকে এতিয়া মোৰ মেকআপ হৈ আছে এয়া চাওক মোক কেনেকুৱা দেখা পাইছে ধুনীয়াকৈ কৰি দিছে নিখিলে আৰু মোৰ নিজকে বহুত মানে এতিয়ালৈকে ভাল লাগি আছে আৰু চাওক ধুনীয়াকৈ কৰি দিছে আৰু এতিয়া মেকআপ চেকআপ হোৱাৰ পিছত ড্ৰেছ চেছ কৰিম তাৰপিছত শ্বুটিং আৰম্ভ হ'ব আৰু এয়া চাওক গাইজ মই একদম ৰেডি হৈ গ'লোঁ ধুনীয়াকৈ ড্ৰেছ কৰি মেকআপ লৈ একদম এতিয়া আৰম্ভ হ'ব আৰু মানে হৈয়ে আছে মানে মোৰ হ'ব আৰু গতিকে দেখুৱাম আপোনালোকক কেনেকৈ কি হয় একদম মই বহুত এক্সাইটেড হৈ আছোঁ মানে দেখাম আৰু আপোনালোকক চাই থাকক এয়া চাওক কোন বহি আছে সকলোৰে মৰমৰ আমাৰ নেত্ৰকাই অৰুণ দা আৰু অৰুণ দাক মানে আজি প্ৰথম দেখি মানে বহুত বেছি এক্সাইটেড হৈ গৈছোঁ মানে একদম সপোন মানে অৰুণ দাক লগ পোৱা আৰু একদম ওচৰৰ পৰা পাইছোঁ তাতে আজি মানে আৰু একেলগে মানে আমাৰ হেৰি হ'ব আৰু মানে একেলগে শ্বুট আছে মোৰতো বহুত বেছি ভাল লাগিছে আপোনাক লগ পাই আৰু কিবা কওক চিৰিয়েলখনৰ বিষয়ে অলপ কৈ দিয়ক বিন্দাস কলনী আপোনালোকে চাব আমিও বৰ হেঁপাহেৰে কৰিছোঁ আৰু মই আশা কৰিছোঁ যে আপোনালোকো খুব আশাৰে চাওক আমি যিখিনি দিব মানে পাৰিছোঁ চেষ্টা কৰিছোঁ ৰাইজক অকণমান আমোদ দিবলৈ দৰ্শকক আমোদ দিবলৈ তাকে চালে ভাল পাম আৰু মোক কেনেকুৱা লাগিছে সেইটো কওক মানে মোৰ লগত
তোমাৰ যিটো চৰিত্ৰটো মানে লগত মানে তুমি একদম বৰ খাপ খাই পৰিছা আৰু ভাল হৈছে তোমাৰ এক্সপ্ৰেছনৰ পৰা আৰম্ভ কৰি গোটেই ছিকুৱেঞ্চত তুমি মানে ভৰাই তুলিছা ভাল হৈছে থেংক ইউ আৰু এয়া দেখিলে অৰুণ দাই মানে ইমান ধুনীয়াকৈ মোৰ বিষয়ে কৈছে মানে বহুত বেছি ভাল লাগিছে সেইকাৰণে আৰু মানে সঁচাকৈ মানুহজন মানে বহুত বেছি ভাল ৰিয়েলত মানে বহুত বেছিয়ে ভাল আৰু আপোনালোকেতো দেখিয়ে আহিছে অৰুণ দাক নেত্ৰকাই বুলি গাইজ সেইটো ড্ৰেছৰ মানে শ্বুটিং মই আপোনালোকক দেখাব নোৱাৰিলোঁ মানে মোৰ মোবাইলটো মোৰ হাততে আছিল যিহেতু আৰু এতিয়া মই অন্য এটা ড্ৰেছ পিন্ধিয়া ওলাইছোঁ নিখিলে মোৰ এয়া চুলি হেয়াৰ ষ্টাইল কৰি আছে এয়া চব এনেকৈ কিন্তু এইবাৰ মই আপোনালোকক দেখাম যিমান পাৰোঁ দেখাম মানে খেলি মেলিকৈ হ'লেও দেখাই আছোঁ চাই থাকিব এয়া চাওক এইপিনে ইমান ডাঙৰ ডাঙৰ লাইট লগাই আছে দাদাই আৰু এইপিনে এতিয়া শ্বুটিং হ'ব আৰু এইজন হৈছে আমাৰ মেইন ডিৰেক্টৰ ছাৰ কি আহিছা মানে এৱে চব মেনেজ কৰে মানে এছিষ্টেণ্ট ডাইৰেক্টৰ হয় কিন্তু বহুত ধুনীয়া কাম কৰে আৰু বহুত তুমি আহিছে যেতিয়া চব হ'ব আৰু এইডাল কৰে তুমি খাব পাৰিবা নতুন কন্যা ঘৰ হুৰকৈ নাই আৰু তই টেঙা খোৱা হলি কাৰো নাই ঘৰখনত নতুন কইনা নাই ঘৰখনত চেনি নোহোৱা লাল চাহকে দিছোঁ আৰু বুলি কৈছে কোৱা সাইলেন্স মোৰ বোৱাৰীৰ দৰে বোৱাৰী এই কলনীত দ্বিতীয় এজনী নোলাবে বোৱাৰীজনী ইমান বেয়া ধুনীয়া ধুনীয়া কাক নেদেখ ধুনীয়া নে ধুনীয়া মইহে জাজ কৰিম ইমান কাৰো ঘৰখনত চেনি তেনি আকৌ নাই ও চেনি নেদা লাল চাহ কাপকে আনছো খক হ'ব দিয়া মিঠাটো ইয়াতে ওলাই যাব নহয় এই মাত্ৰ বজাৰ কৰি আনিছো নহয় বোৱাৰী বইলা ৰাণা কথা কৈছো দেখোন আনছিল না আনিছো এই বকুৰা আও ইয়ে ও তো এতে সুপা দি আছা আই আসুন আই লহুন চাই কুটি মান চেলো আজি বইলাৰ ঘন্টি ছনছনাকে ভাতবা লাগবো বকুৰা এ আত্মীয় বহক আনবাতি বইলাৰ খাই যাবা পারবো হ'ব খাম দিয়া কেনাই এইবাৰহে জমিব এয়া কৰ্দৈ সানি আছে দাদাই এয়া চাওক এতিয়া চবে মানে কৰ্দৈ খাব শ্বুটিঙৰ মাজতে আৰু সেইপিনে শ্বুট চলি আছে আৰু ইপিনে অলপ মেল চলি আছে মানে কথা চথা পাতি আছে আৰু ইপিনে শ্বুটিং আৰু ইপিনে কৰ্দৈ আৰু ইপিনে মই দিয়ক মোকো টেঙা বিজু আৰু এয়া এতিয়া চবেই এতিয়া কৰ্দৈ খাম মূলা মিঠা আছে ন চবেই এতিয়া কৰ্দৈ খাই আছে মানে শ্বুটিঙৰ মাজতে কৰ্দৈ বিৰতি নহলি 700 লিটাৰৰ ফ্ৰিজ এটা কিনি আৰু মই শ্বিলং ডাউকি আহা যোৱা কৰি থাকিম সালা ভিক্ষাৰী জাত মই বেলেগৰ লগত পলাই গেলি ভাল লাগৈ এবাৰে তাহতৰ লগত কিয় পলাই আইছিলো মই নাকান্দিবাচোন চব ঠিক হৈ যাব নহয় নাকান্দিবা নাকান্দা লাগে তুমি চিনা হাৰা কৰি থৈছ চিনা হাৰা কৰি থৈছ চিনা হাৰা কৰি মই আজি কাৰো এতিয়া আবার ভাত টাইম এয়া পেহী বহি গৈছে ভাত খাবলে ভাত খাইছো এ খাব ধৰিছো লগত চানাও আছে লগত আৰু ইফালে চব বহি গৈছে খাবলে আৰু ইফালে অৰুণ দাও বহিছে তাৰপিছতে ময়ো বহিছোঁ এনেকৈ এয়া ভাত দিছে ভাতৰ লগত তৰকাৰী আছে দালি আছে পাপৰ আছে আচাৰ আছে চালাড আছে
আৰু এতিয়া খাওঁ আৰু এইপিনে হাঁহি আছে মোক সেইপিনে হৈ আছে আমাৰ শ্বুটিং মানে চিন চলি আছে অৰুণ দা আৰু মামাৰ চিন চলি আছে আৰু এইপিনে কি হৈ আছে মই দেখাই আছোঁ নমস্কাৰ দেই এইপিনে এয়া পেহী আৰু বাই কথা পাতি আছে আৰু গীতাবাক মই আজি প্ৰথম লগ পালোঁ নমস্কাৰ ভালে কুশলে আছেনে আৰু গীতাবাৰ লগত মোৰ চিন আছে আজি গীতাবাৰ লগত মানে লগ পাই বহুত ভাল লাগিছে আৰু চিন কৰিলে আৰু বেছি ভাল লাগিব আপোনাক লগ পাইছিলোঁ নহয় ক'ত আহোঁতে যে চাব দেই আপোনালোকে চিৰিয়েলখন চাব বিন্দাছ কলনী আৰু ৰ'ব এইপিনে আমাৰ ডাইৰেক্টৰ ছাৰে এয়া চাওক স্ক্ৰিপ্ট লিখি আছে মানে এনেকৈ লগালগে মানে স্ক্ৰিপ্ট লিখে আৰু সেইপিনে শ্বুটিং চলি আছে এইপিনে কথা পাতি আছে আৰু এইফালে স্ক্ৰিপ্ট লিখি আছে চাওক এনেকুৱা দৃশ্য অকল বিন্দাছ কলনীতে দেখা পাব আপোনালোকে গাইজ বেলেগত দেখা নাপায় গতিকে আপোনালোকে বিন্দাছ কলনীখন চাব আগতেতো এনকেট দিছিলে এতিয়া স্পন্দন নামৰ এটা চেনেল আছে নতুন চেনেল স্পন্দন চেনেলত আহিব গতিকে আপোনালোকে চিৰিয়েলখন চাব সকলোৱে মৰম দিব জ্বলাবি ৰ এতিয়া জ্বলাই দিলে যে আকৌ জ্বলি চবটো ৰেডি কৰি ল গাইজ এতিয়া শ্বুটিং শেষ হৈ গ'ল এয়া বস্তু উঠাই আছে গাড়ীত আৰু ময়ো এইখন গাড়ীতে যাম এতিয়া শেষ হৈ গ'ল মানে পেকআপ হৈ গ'ল আৰু দেখালোঁ আপোনালোকক শ্বুটিং কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এনেকৈ ব্লগবিলাক দি থাকিম আৰু কমেডি ভিডিঅ' আপলোড হৈছে আপোনালোকে চাব আৰু সকলোৱে ভালে থাকক বাই বাই